কালি এক্সাম শেষ হৈছে গতিকে এমাহৰ কাৰণে স্কুলৰ পৰা ফ্ৰী ঘৰতে এনজয় কৰিব পাৰিম এনজয়নো কি আৰু গোটেই অৱস্থা নাইকিয়া হৈ আছে ৰুমৰ চাফা কৰিব লাগিব কাপোৰ ধোৱাবিলাক ধুব লাগিব সামৰিব লাগিব ঠাণ্ডাৰ কাপোৰবোৰ মানে কিমান দিনত শেষ কৰিব পাৰোঁ মই নাজানো আৰু ষ্টেপ বাই ষ্টেপ এদিনকৈ মই কৰি যাম এদিনতে গোটেইবোৰ কৰিবলৈ নোৱাৰিম মই আৰু আজি ছানডে'ৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ ডেইলি ব্লগনো কি আৰু এইবোৰে খোৱা মেলা ধোৱা পখলা এইবোৰে দি থাকিব লাগিব নিজেও অলপ বেয়া পাওঁ মানে এইবিলাক বস্তুকে দেখাই থাকিবলৈ আপোনালোকক কিন্তু ডেইলি ব্লগ বুলি ক'লে আৰু একো দেখাবলৈ নাই দেখোন ডেইলি যিখিনিকে কৰোঁ সেইখিনিকেতো দেখাব লাগিব কি খাইছোঁ কি কৰিছোঁ কি পিন্ধিছোঁ সেইখিনিয়ে দেখাব লাগিব তথাপি যদি বৰ নহয় তেনেহ'লে মোৰ ব্লগটো চাই যাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় ভাল লাগিব মোৰ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ধৰিত্ৰী বৰদলৈ ব্লগছ আৰু মোৰ ব্লগটো ক্লিক কৰাৰ বাবে বহুত বহুত ধন্যবাদ এতিয়া হৈছে ৰাতিপুৱা 8:15 আৰু আজি মোৰ বহুতেই কাম আছে তাৰমানে গোটেই ৰুমটো মানে লেতেৰা হৈছে গোটেই কাপোৰ কানিও লেতেৰা হৈ আছে ভাবিছোঁ গোটেই ৰুমটোৱে মই চাফা কৰিব লাগিব কিন্তু একেদিনাখনে গোটেইখিনি সম্ভৱ নহয় গতিকে মই পাৰ্ট কৰি কাপোৰবোৰ ধুব লাগিব তাৰমানে বিচনা ৰুমৰ অৱস্থা চাওক এইফালে চাওক কিমান ভেদেলি হৈ আছে মানে আৰু আলনাৰ অৱস্থা নাচাই কিয় এয়া আলনা এই আলনাত থকা গোটেই কাপোৰবোৰে ধুবলগীয়া হৈ আছে স্কুলত পিন্ধি যোৱা কাপোৰ ইউনিফৰ্ম লগতে চুৱেটাৰবোৰ ধুই সোমাব লাগিব ঠাণ্ডাটো গ'লে এনেই আলনাডাল ভৰ্তি হৈ আছে এইখিনি ঠিক কৰিব লাগিব বিচনা কাপোৰ গাৰু কভাৰ চোফা কভাৰ লগতে টেবুলখন ঠিক কৰিব লাগিব গোটেই কিতাপবোৰ খেলি মেলি হৈ থৈছে এইবিলাক পুৰণা কিতাপবোৰ আঁতৰাব লাগিব আকৌ নতুন ক্লাছ আহিলে যেতিয়া নতুন ক্লাছৰ কিতাপবোৰ আহিবই এইবিলাক পুৰণাবিলাক আঁতৰাব লাগিব ইয়াৰ পৰা মানে পচিবল নহয় সিফালে কাপোৰ অলৰেডি 3 বাল্টি কাপোৰ তিওৱা হৈয়ে আছে আৰু বাকীবোৰ মই আজি নুধো আৰু নোৱাৰিম আৰু আজি ফিল্টাৰটো ধুই দিছোঁ এইফালে বাল্টিত কাপোৰ আছে চৰিয়াত আছে আৰু পিছফালে আছে এইফালে ভাত বাঢ়ি লৈছোঁ এতিয়া আৰু ভাতকেইটা যেন তেনে খাই লৈ মানে ব্ৰেকফাষ্ট বুলিবলৈ চাহ বিস্কুটে খাইছিলোঁ আৰু টেষ্টিয়ে বেলেগ বস্তু ৰাতিপুৱা খাই বেয়া পায় ভাতকেইটা দিলে সি ভাল পায় গতিকে আৰু বেলেগকৈ কি ব্ৰেকফাষ্ট বনাই থাকিম টেষ্টিয়ে মই ভাতেই বনাই খালোঁ ভাত খাই ল'লোঁ এতিয়া 3 বাল্টি কাপোৰ ধুবলৈ আছে যিহেতুকে আমি দুখীয়া মানুহ ৱাশ্বিং মেচিন নাই দুখন হাত আৰু এখন হাতে মোবাইল ধৰি আছোঁ এই দুখন হাতে এই 3 বাল্টি কাপোৰ ধুই শেষ কৰিব লাগিব তাকো মই 12টা বজাৰ ভিতৰত তাৰপিছত মোক ঘৰ চাফা কৰি গা পা ধুই ভাতৰ যোগাৰ কৰিব লাগিব 1:30 বাজিলে মোৰ ভাত বনাই ৰেডি হ'ব লাগিব মই দোকানলৈ টিফিন বনাই দি পঠাব লাগিব মানে টিফিনত ভাত বনাই দি পঠাব লাগিব গতিকে মানে আৰু পচিবল নহয় কিমান ফাষ্ট কৰিব পাৰোঁ কামবোৰ যাওঁ কলপাৰলৈ দুখীয়া মানুহ যিহেতুকে কলপাৰে আৰু হাতে চব কৰিব লাগিব কলপাৰৰ পৰা আহি আকৌ ষ্টাৰ্ট কৰি আছোঁ আপোনালোকৰ লগত আৰু ভিডিঅ' কৰি মানে কামবোৰ কৰিলে বেছি লেজি হয় কামবোৰ দীঘলীয়া হয় 5 মিনিটত হোৱা কামটো মানে 10 মিনিট লাগি যায় কিন্তু উপায় নাই ডেইলি ব্লগ বনাইছোঁ যেতিয়া কামখিনি দেখাবই লাগিব গতিকে আৰু
লাহে ধীৰে কৰি যাওঁ আৰু এয়া কাপোৰ ধুই আহিলোঁ গোটেইখিনি কাপোৰ ধুওঁতে প্ৰায় এঘণ্টাতকৈ বেছিয়ে লাগিলে মোৰ সময় আৰু এতিয়া কাপোৰখিনি ধুই মেলি দি আহি পাকঘৰলৈ আহিছোঁ এতিয়া বাচিব লৈছোঁ মাছকেইটা ইয়াতে আছোঁ আৰু মাছ কাটি আছে মায়ে এয়া দুপৰীয়া সাজৰ কাৰণে ৰান্ধি আছোঁ বিলাহী কাটি আছোঁ ইফালে মাছৰ আঞ্জাও বনাই আছোঁ বিলাহী দি মাছ বনাম আজি আৰু ৰেচিপি দেখাই নাথাকোঁ আপোনালোকক জানেই সকলোৱে কেনেকৈ বনায় সেইকাৰণে ৰেচিপি দেখুৱাই থকা নাই কিন্তু আজি মই প্ৰথমবাৰ বেঙেনাৰ সৈতে মাছৰ পেটু ভাজি খাম বুলি ভাবিছোঁ মাছৰ পেটু ভাজি বাৰু বেলেগ ষ্টাইলত খাই পাইছোঁ কিন্তু বেঙেনাৰ সৈতে মই খায়ো পাইছোঁ কিন্তু বনাই পোৱা নাই ফাৰ্ষ্ট টাইম বনাব লৈছোঁ নাজানো কেনেকুৱা হয় খাবলৈতো ভালেই হ'ব চাগে মাছৰ পেটুখিনি অলপ পিঁয়াজ আৰু জলকীয়া দুটা ফালি দি এনেকৈ ভাজি আছোঁ অকণমান হালধি দিম এতিয়া আৰু নিমখ পেটুখিনি ধৰিবই পৰা নাই চাগে তেনেই অলপ পেটুহে লৈছোঁ আৰু ষ্টিলৰ হেতা দিয়ে লৈ আছোঁ দেই আমাৰ ঘৰত মানে এইবিলাক নন ষ্টিকত লগাব পৰা হেতাবিলাক নাই মানে প্ৰয়োজনবোধো কৰা নাই এখন এদিয়ে চলি থাকোঁ মই ইয়াতে অলপ জিৰা পাউডাৰ দিম প্ৰায় ভাজা হৈ গৈছে ইয়াতে মই এতিয়া মিহিকৈ কাটি থোৱা বেঙেনাখিনি দিম হৈ গৈছে আৰু ভাজা এতিয়া ধনিয়া পাত দি জোল নুমাই দিম এতিয়া সন্ধিয়া হৈছে ভাত পানী খাই দুপৰীয়া অলপ শুলোঁ এতিয়া উঠি ভাবিছোঁ কিবা এটাকে বনাই খোৱা যাওক লগতে টেইচিৰকো দিয়া যাওক এয়া বনাবলৈ মই লৈছোঁ নুডলছ মটৰ আৰু গাজৰ দি মেক্সিমাম মই নুডলছবোৰ বইল কৰিয়ে বনাওঁ ফ্ৰাই কৰি খুব কমহে বনাওঁ মানে প্ৰায় নবনাওঁ বুলিবই পাৰি হাজবেণ্ডে বনালেহে ফ্ৰাই কৰি বনায় মই সদায় এনেকৈ বইল কৰিয়ে বনাওঁ তাতে মটৰ আৰু গাজৰ দি দিছোঁ
হৈ গ'ল নুডলছ বনাই এতিয়া আৰু খাই দিম আৰু আজি হৈছে নেক্সট ডে কালি মানে কাম বন কৰি আৰু ভাগৰ লাগিলে আৰু ব্লগ বনাবলৈ নহ'লে আৰু সেইকাৰণে ভাবিছোঁ আজি ব্লগটো সামৰি দিওঁ এতিয়া ৰাতিপুৱা 9:30 বাজিছে আৰু বতৰটো দেখিছেনে কেনেকুৱা ডাৱৰীয়া কৰি আছে সেইকাৰণে আজি বেছি কাপোৰ নুধুলে বাছ এইখিনি কাপোৰে ধুই মানে ভাবিছোঁ আৰু নুধু ডাৱৰীয়া বতৰ নুশুকাব গতিকে ব্লগটো আজিলৈ ইমানতে সামৰিছোঁ ব্লগ পাই আছোঁ নতুন ব্লগ বাই বাই